প্ৰথমে আমাৰ আমন্ত্ৰণ আপোনালোকে আহিছে, সেইকাৰণে আপোনালোকক ধন্যবাদ। আৰু সমগ্ৰ BTC-বাসীক আমি আজিৰ মহা অষ্টমীৰ আমাৰ ফালৰ পৰা আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তাৰমানে আজি আপোনালোকে ইয়াতে আহিছে, আপোনাৰ চাইছে অলপ আগতে আমাৰ শান্তিনগৰ ৱাৰ্ড নম্বৰ 1-ৰ আজি এই বিবেকানন্দ ক্লাবৰ ক্লাবৰ জৰিয়তে আমাৰ ভদ্ৰ ডাঙৰীয়া আছে, তেখেতে বহুত এটা মানসিক কৰিছিল যে BPF চৰকাৰ আহিলে মোটামুটি ধৰি লওক 100+ ছিনিয়ৰ চিটিজেন যেইবিলাক মানুহে বয়োজ্যেষ্ঠ মানুহে প্ৰতি টাউনৰ মণ্ডপত খোজকাঢ়ি ঘূৰিব নোৱাৰে, তেখেতক পিলপিলিৰ যোগেদি পুৰা টাউনত যিমান পূজাৰ মণ্ডপখিনি আছে এই পুৰা পূজাৰ মণ্ডপখনক পৰিভ্ৰমণ কৰাৰ ব্যৱস্থাটো আমাৰ ভদ্ৰ ডাঙৰীয়া আৰু আমাৰ বিবেকানন্দ ক্লাবৰ তত্ত্বাৱধানে কাজটো হৈছে। তো আজি এই অনুষ্ঠানৰ ইনগ্ৰেশ্যন কৰিছে আমাৰ সকলোৰে প্ৰিয় প্ৰমীলাৰাণী ব্ৰহ্ম মেডামে। তো আমি মেডাম আৰু আমাৰ বিবেকানন্দ ক্লাব আৰু সঞ্জীৱ ভদ্ৰ ডাঙৰীয়াক আমাৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ।